নমস্কাৰ বন্ধুসকল, কি খবৰ? যোৱা ভিডিঅ'ৰ বিশেষ প্ৰশ্নত মই আপোনালোকক এই প্ৰশ্নটো দিছিলোঁ আৰু ইয়াৰ উত্তৰটো হৈছে 3। কেনেকৈ হৈছে মই আপোনালোকক বুজাই দিছোঁ। বন্ধুসকল, এই প্ৰশ্নটো একেবাৰে ইজি হয়, আপোনালোকে ভালদৰে চাওকচোন। 1ত কেইটা লেটাৰ থাকে? 3টা লেটাৰ থাকে। যদি আমি আখৰে লিখোঁ তেতিয়াহ'লে 3টা পাম, ONE। গতিকে 1 = 3 হ'ব। তাৰপিছত আমি 4টো লৈ চাওঁ। 4ত কেইটা লেটাৰ পাম? আমি 4টা লেটাৰ পাম, FOUR। গতিকে 4 = 4 হ'ল। ঠিক তেনেদৰে আমি 6 মান উলিয়াব লাগে, 6ৰ মান উলিয়াব লাগে। 6ত আমি কেইটা লেটাৰ পাওঁ? 3টা লেটাৰ পাওঁ। গতিকে 6 = 3। বন্ধুসকল, এতিয়া আমি আজিৰ প্ৰশ্নকেইটা চাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো এয়া আপোনালোকৰ আগত। আপোনালোকে প্ৰশ্নটো ভালদৰে চাওক, ক'ত কেনেদৰে কি মান বহিছে ভালদৰে এনালাইজ কৰি, ক'ৰ পৰা কি সংখ্যা ক'ত কেনেকৈ বহিছে আপুনি ভালদৰে চাওক। আপুনি যিমান টাইম লাগে সিমান টাইম লওক ভাবিবলৈ, লাগিলে ভিডিঅ'টো পজ কৰি লওক। আপুনি ভাবি লৈ ভালদৰে এই প্ৰশ্নটোৰ উত্তৰটো দিয়ক। যদিহে আপুনি ইয়াৰ শুদ্ধ উত্তৰটো দিব পাৰে তেতিয়া আপুনি নিজকে গৌৰৱ কৰিব পাৰিব যে মই ইমান টাফ কুৱেশ্যন এটাৰ এনচাৰ দিব পাৰিছোঁ। আপুনি ভালদৰে চাওক। এই ভিডিঅ'টোত আটাইতকৈ টান কুৱেশ্যনটো এইটোৱেই, আৰু এই টান কুৱেশ্যনটোৱে আপুনি ভালদৰে চাওক। নোৱাৰিলেও কথা নাই, মই এনচাৰটো কেনেকৈ কি হৈছে কৈ দিম, তেতিয়া আপুনি বাকীকেইটা কুৱেশ্যন কৰিবলৈ ইজি হ'ব। গতিকে সেইকাৰণে মই টাফ কুৱেশ্যনটো প্ৰথম দিছোঁ। আপুনি ভালদৰে লক্ষ্য কৰি ইয়াৰ এনচাৰটো দিবলৈ চেষ্টা কৰক। কমেণ্ট কৰিব আপোনাৰ এনচাৰটো। বন্ধুসকল, উত্তৰ উলিয়াব পাৰিলে জানো? যদি নাই পৰা চাওক কেনেকৈ ইয়াৰ উত্তৰটো ওলাব। প্ৰথম আমি মনডেৰ মানটো কেনেকৈ ওলাইছে সেইটো চাই লওঁ। মনডে ৱৰ্ডটোত আমাৰ কেইটা লেটাৰ আছে? 6টা লেটাৰ আছে। সেইকাৰণে মানটোৰ প্ৰথম অংকটো আহিব 6। এতিয়া আপোনালোকে 1টোলৈ লক্ষ্য কৰক। 1টো কিয় আহিলে? 1টো কিয় আহিলে ভালদৰে চাওক। আপুনি প্ৰতিটো বাৰলৈ লক্ষ্য কৰকচোন। মানডেত দ্বিতীয় অংকটো 1 আছে, টিউজডেত দ্বিতীয় অংকটো 2 আছে, ৱেনছডেত কি আছে? দ্বিতীয় অংকটো 3 আছে। এনেদৰে চিৰিয়েলকৈ আছে। ফ্ৰাইডেত 5 আছে, ছেটাৰডেত 6 আছে। এনেদৰে চিৰিয়েলকৈ আছে। সেইকাৰণে কি হ'ল? 1টো ইয়াত আছে। অ'কে, নেক্সট আমাৰ আছে 7। 7টো কেনেকৈ হৈছে চাওক। 6 + 1, 6 + 1 কৰি 7 কৰিছোঁ। টিউজডেটো ঠিক তেনেদৰে আছে, 7 + 2 = 9। গতিকে তৃতীয় অংকটো তেনেদৰে আহিছে। গতিকে আপুনি 7টো কেনেকৈ ওলালে সেইটো গম পালে। এতিয়া 2টো কেনেকৈ ওলালে সেইটো চাওক। আকৌ আপুনি মনডে ৱৰ্ডটোলৈ চাওকচোন। আপুনি মনডে ৱৰ্ডটোত 2টা ভাৱেল পাব, সেইকাৰণে লাষ্টৰ অংকটো আমাৰ 2 হ'ল। এতিয়া আমি ছানডেৰ মানটো উলিয়াওঁ। চাওক আপোনালোকে, ছানডেত কেইটা লেটাৰ আছে? 6টা লেটাৰ আছে। তাৰপিছত ছানডেটো কেই নম্বৰ বাৰত আহে? 7 নম্বৰ বাৰত আহে। তাৰপিছত কি কৰিলোঁ? আমি 6 + 7 কৰি দিলোঁ, সমান পালোঁ কিমান? 13 পালোঁ। তাৰপিছত আমাৰ কেইটা আছে? ভাৱেল, 2টা ভাৱেল আছে। গতিকে লাষ্টৰ অংকটো হৈছে 2। এইটোৱে হ'ল ইয়াৰ এনচাৰটো। এইবাৰ আমি অন্য এটি প্ৰশ্ন চাওঁ আহক। প্ৰশ্নটো আপোনালোকে মোবাইলৰ স্ক্ৰীণত নিশ্চয় দেখিবলৈ পাইছে। আপোনালোকে ভালদৰে চাওক আৰু আপোনাৰ উত্তৰটো কমেণ্ট কৰক। প্ৰথমৰ প্ৰশ্নটোৰ দৰে অলপ একেই। আপোনালোকে ভালদৰে চাই আপোনাৰ এনচাৰটো কমেণ্ট কৰক। বন্ধুসকল, আপোনালোকে উত্তৰটো উলিয়াব পাৰিলেনে? যদি নাই পৰা চাই লওক ভালদৰে। আপুনি কাম এটা কৰিব, গোটেই প্ৰশ্নটো ভালদৰে চাই ল'ব, ক'ত কেনেকৈ কি হৈছে, তেতিয়াহে আপুনি উলিয়াব পাৰিব। চাওক, এতিয়া মই জানুৱাৰী মাহটো উলিয়াই দেখাইছোঁ। জানুৱাৰী শব্দটোত কেইটা ভাৱেল আছে? 3টা ভাৱেল আছে। সেইকাৰণে প্ৰথমৰ অংকটো আহিল 3। তাৰপিছত কি আছে? 1 আছে। 1 কিয় আহিল? জানুৱাৰী মাহটো হৈছে প্ৰথম মাহ, সেইকাৰণে কি আহিল? 1 আহিল। তাৰপিছত চাওক, 3 আৰু 1 আছে। 3 আৰু 1টো আমি 31 বুলি ধৰি ল'ব লাগিব। কাৰণ কেলৈ? চাওকচোন, 3 আৰু 1টো এইকাৰণে দিছে যে জানুৱাৰী মাহত
31 দিনীয়া হয়। জানুৱাৰী মাহটো 31 দিনীয়া হয়। ফেব্ৰুৱাৰী মাহটো চাওকচোন আপোনালোকে, ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে? 28 দিন থাকে। সেইকাৰণে কিমান দিয়া আছে? 28 দিয়া আছে। 2 আৰু 8 আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এবাৰ আমি জুলাই মাহটো উলিয়াই দেখুৱাইছোঁ আপোনাক। জুলাই মাহটো অৰ্থাৎ জুলাই শব্দটোত কেইটা ভাৱেল আছে? এটা ভাৱেল আছে। সেইকাৰণে কি হ'ল? প্ৰথম অংকটো হ'ব 1। তাৰপিছত জুলাই মাহটো কেই নম্বৰ মাহত পৰে? 7 নম্বৰ মাহত পৰে। সেইকাৰণে কি হ'ল? দ্বিতীয় অংকটো 7। তাৰপিছত জুলাই মাহত কেইদিন থাকে? 31 দিন থাকে। সেইকাৰণে কি হ'ব? লাষ্টৰ অংকটো 31। আৰু এইটোৱে হৈছে ইয়াৰ এনচাৰটো। এইবাৰ আমি অন্য এটি প্ৰশ্ন চাওঁ আহক। প্ৰশ্নটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আপোনাৰ মোবাইলৰ স্ক্ৰীণত। ভিডিঅ'টোৰ আটাইতকৈ উজু প্ৰশ্নটো হৈছে এইটোৱে। আপোনালোকে কৰিব বুলি আশা কৰিলোঁ। সকলোৱে এনচাৰ দিব বুলি আশা কৰিলোঁ। এনচাৰটো আপোনালোকে কমেণ্ট বক্সত লিখি দিব। ঠিক আছে, আপোনাৰ হাতত 10 ছেকেণ্ড সময় আছে। পটাপট ভাবি লৈ আপুনি কমেণ্ট কৰক। বন্ধুসকল, এইবাৰ আপোনালোকে নিশ্চয় উলিয়াব পাৰিলে চাগে, মোৰ বিশ্বাস। তথাপিও মই আপোনালোকক দেখাই দিছোঁ। 1ত কেইটা ভাৱেল আছে? 2টা ভাৱেল আছে। সেইকাৰণে কি হ'ল? 1 = 2। আৰু 2ত কেইটা ভাৱেল আছে? এটা ভাৱেল আছে। সেইকাৰণে কি হ'ল? 2 = 1। ঠিক তেনেদৰে যদি আমি 6ক উলিয়াওঁ, 6 = কি হ'ব? 1 হ'ব। অৰ্থাৎ 6ত এটা ভাৱেল আছে। গতিকে ইয়াৰ উত্তৰটো হৈছে 1। আৰু এতিয়া সময় হ'ল আমাৰ যি বিশেষ প্ৰশ্নটো সোধাৰ। তাৰ আগতে যোৱা ভিডিঅ'টোত যিসকলে শুদ্ধ উত্তৰ দিছিল তেওঁলোকৰ মাজৰে কেইজনমানৰ নাম মই উল্লেখ কৰিব বিচাৰিছোঁ। আৰু তেওঁলোক হৈছে দীপক কাকতি, ৰঞ্জিত কলিতা, সতীন্দ্ৰ নাথ, পল্লৱ ৰয় আৰু ভিভ দাস। তেওঁলোকৰ লগতে সকলোটিলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। আৰু আজিৰ প্ৰশ্নটো হৈছে, এই ইমজিকেইটা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এই ইমজিকেইটা যোগ হৈ এজনী ছোৱালীৰ নাম সূচাইছে। সেই ছোৱালীজনীৰ নাম কি হ'ব? কি নাম হ'ব? সেইটো আপোনালোকে কমেণ্ট কৰিব লাগে। যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম অহা ভিডিঅ'ত উল্লেখ হ'ব। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তাৰে আশাৰে জয় আই অসম।